আপোনালোকে জানে 14 তাৰিখ আজি মানে ৰঙালী বিহু মানে আজি গৰু বিহু বহাগৰ বিহুৰ কাৰণে মায়ে মানে লাও কাটি আছে এয়া গৰুৰ চাটত দিবলৈ আমাৰ ঘৰত মানে কোন আহিছে চাওক এফালে শংখমণি কিবা এটা কোৱা বিহু আহিল কিন্তু নমলা মুখলৈ গামোচাখন লৈ আহা ছোৱালীজনীৰহে অভাৱ অলপ হেল্ল' গাইজ ৱেলকাম বেক টু দ্য ইউটিউব চেনেল কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৱে ভাল আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ ঘৰৰ পৰাই আজি যিহেতু আপোনালোকে জানে 14 তাৰিখ আজি মানে ৰঙালী বিহু মানে আজি গৰু বিহু চ' আজি আমি নদীত যাম আৰু গৰু চৰু ধুৱাম এই ভিডিঅ' চাগৈ আপলোড হ'ব 16 তাৰিখ মানে পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম পিছে তোমাৰ চলি গৈছা বব কাটিং আনি পেলাই দৰকাৰ নাই জানো আৰু এই আমাৰ দেউতাই মানে দেখিছে এইবিলাক চাট বৈ আছে ইয়াত লাও চাও লগাব আৰু আমাৰ ঘৰত মানে কোন আহিছে চাওক এফালে শংখমণি হেপী ৰঙালী বিহু তোমালোকৰ আহিল হেপী ৰঙালী কিবা এটা কোৱা বিহু আহিল কিন্তু নমলা মুখলৈ গামোচাখন লৈ আহা ছোৱালীজনীৰহে অভাৱ মানে ই গাইজ কি কৈ আছে জানে বিহু আহিলে কিন্তু মানে নঙলা মুখলৈ গামোচা লৈ অহা ছোৱালীজনীহে অভাৱ তাৰ কাৰণে মানে মায়ে ভিতৰত হ'ব মোৰ কাৰণে বৰ অভাৱে মা ক'ত আছে বহাগৰ বিহুৰ কাৰণে মায়ে মানে লাও কাটি আছে এয়া গৰুৰ চাটত দিবলৈ আৰু কি কটা এটা লাওৱে হ'ব তোন এটা ময়দা দি লাও কাটেনে এইফালে গাইছ আমাৰ দুটা লাও হৈ গ'ল কাটোং গ'ল মই কাটি নিম দিয়া গাইছ মানে ওচৰৰ মানুহ এঘৰত আহিছোঁ মাখিলতি নিবৰ কাৰণে মাখিলতি লৈ আহিলোঁ ইয়াতে থৈছোঁ আমাৰ দেউতাই মানে লাও কাটি আছে ৰঙালী বিহু আজি প্ৰথম দিন গৰু বিহুৰ কাৰণে মই চাট বনাই আছোঁ থেকেৰা কাটি আছোঁ পানীলাও থেকেৰা আৰু লগত হেৰি বেঙেনা তাৰপৰা হালধিও ইয়াৰ লগত চাটৰ লগত থাকিব তাৰপৰা ঘৰৰ মানুহে হেৰি কৰি আছে মাটিমাহ হালধি পিচি আছে আমাৰ 9টামান বজাত গৰু গা ধোৱা হ'ব ওচৰতে আমাৰ কপিল নদী আছে কপিল নদীতে সকলো ৰাইজে আমাৰ তাতে গা ধুওৱা হয় গৰু বহুত মানুহে কি নাজানে কি মানে বহুত মানুহে ভাবে প্ৰথম দিনাখন গৰু বিহু ছেকেণ্ড দিনাখন মানুহ বিহু কিন্তু মানে বিহু এনেই 7 দিন উদযাপন কৰা হয় প্ৰথম দিনাখন হৈছে গৰু বিহু ছেকেণ্ড দিনাখন মানুহ বিহু 3 নম্বৰ দিনাখন গোসাই বিহু 4 নম্বৰ দিনাখন হৈছে তাঁতৰ বিহু 5 নম্বৰ দিনাখন হৈছে নাঙল বিহু 6 নম্বৰ দিনাখন হৈছে জীয়ৰী বিহু বা কুটুম বিহু বুলিও মানুহে কয় আৰু 7 নম্বৰ দিনাখন হৈছে চেৰা বিহু মানে অলপ কওঁতে অলপ ভুলো হ'ব পাৰে চ' কমেণ্ট ছেকশ্যন ধুনীয়াকৈ আপোনালোকে অপিনিয়নটো দিব মানে আমাৰ ঘৰত আৰু এজন ল'ৰা আহিছে আমাৰ ওচৰতে ঘৰ এটা আমি দুটা মানে নদীত যাম এতিয়া এই খুৰাম চুলি চাই আছে চোৱা তুমি ফুল মই কলি ছাবস্ক্ৰাইব কৰা মোৰ দাদা বুলি উৰা সাবাস কি কোৱা মানে গৰুজনী দেখি মোৰ এটা কথা মনত পৰিছে কি জানে গৰুৱে এৰিলে গোহালি বলদে এৰিলে গাই তাই মৰতীয়ে মোক এৰিলে দুখীয়া ল'ৰা পায় কেনেকুৱা লাগিছে হৈ গ'ল আমাৰ ফাইনেলি ৰেডি হৈ গ'লো আৰু ইও আহিছে এতিয়া আমি নদীত গৈ আছোঁ অলপ মুখে চুখে সানিছে তোকো সানিব
মোবাইলত চিটিকি পৰিছে ব'লা ব'লা পালোহি এফালে গাইছ এই গাইছ আমাৰ অলপ বিক্ৰী হৈছে কোৱালিটিটো অলপ বেয়া হ'ব পাৰে কিয়নো মই সৰু মোবাইলটো আনিছোঁ সিটো মোবাইল অনা নাই মানে আমাৰ পিজুচ আমাৰ ধুই আছে গা মোৰ ধুই কৰি হৈ গ'ল মানে গা পা ধুই হৈ গ'ল পিছফালে মোৰ লগৰীয়াবোৰ আহি আছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব জাষ্ট ঘৰ আহি পালোহি আৰু ঘৰতো আহি গা পা ধুই তাত মানে ভিডিঅ' মানে ইমান এটা কৰা নহ'ল আমি ইমান ফূৰ্তি কৰি থাকোঁতে মানে গৰু গা মানে ধুওৱা ভিডিঅ'টো ভালছে কৰাই নহ'ল চ' গাইজ এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু এটা লগতে কমেণ্ট এটা কৰি দিব আৰু আপুনি ক'ৰ পৰা চাই আছে সেইটো কৈ দিব বহুত মানুহে ভাবে কি মানে ইয়াৰ ছাবস্ক্ৰাইব নাই এই ভিডিঅ'বিলাক মানে ইমান এটা ভাল নহ'ব বা তেতিয়াও ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যোনকেইজনে মোক চাই আছে তেওঁলোকেতো ছাবস্ক্ৰাইব কৰিবই আৰু গাইজ প্লিজ আপোনালোকে ছাপোৰ্ট কৰিলেহে মই আগলৈ মানে ভাল ভাল কণ্টেণ্টৰ ভিডিঅ' দিব পাৰিম চ' থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে দিছ ইজ আজি 2.0 এতিয়া চাইনিং অফ লগ পাম আন এটা ব্লগত টেল দেট বি হেপী ফৰ ইয়ৰ বেটাৰ লাইফ বাই বাই